নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক দেখুৱাম কিদৰে আপোনালোকে আপোনালোকৰ ফোনত ইংলিছত টাইপ কৰি অসমীয়া লিখিব পাৰিব য'ত কোনো ইকাৰ আকাৰ বা আপোনাৰ যুক্তাক্ষৰৰ কোনো প্ৰয়োজন নহয় প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যেটো এন্ড্ৰইডৰ প্লে ষ্ট'ৰ ওপেন কৰক আৰু গুগল ইন্ডিক কিবোৰ্ড বুলি সাৰ্চ কৰক গুগল ইন্ডিক কিবোৰ্ড যিখন কিবোৰ্ড আপোনালোকে মোৰ স্ক্ৰিনত বৰ্তমান দেখা পাইছে সেইখন সাৰ্চ কৰক আৰু ইনষ্টল কৰক মোৰ যেহেতু ইনষ্টল কৰা আছে গতিকে তাৰ পাছত আপোনালোকে সেটিংছলৈ যাওক মোবাইলৰ যি সেটিংছ তালৈ যাওক তাত গৈ আপোনালোকে ল্যাঙ্গুৱেজ এণ্ড ইনপুট বুলি এটা সেটিংছ পাব এটো বিচাৰি লওক তাত ইয়াতে কাৰেন্ট কিবোৰ্ড বুলি যেটো অপচন আছে সেকেন্ড অপচনটো তাত ক্লিক কৰক এটা চুজ কিবোৰ্ড বুলি আছে চুজ কিবোৰ্ডছ এটা জি বোৰ্ড বুলি এখন কিবোৰ্ড আমাৰ সিলেক্ট হৈ আছে এতিয়া আমি গুগল ইন্ডিকক ইয়াত সিলেক্ট কৰিব লাগে চুজ কিবোৰ্ড দেন গুগল ইন্ডিক কিবোৰ্ড সিলেক্ট কৰক ওকে কৰক বাকি কিবোৰ্ডখিনি অফ কৰি দিয়ক তাৰ পাছত বেক কৰক বেক হৈ এতিয়া কাৰেন্ট কিবোৰ্ড ওলাই আছে গুগল ইন্ডিক কিবোৰ্ডত ক্লিক কৰক সিলেক্টিং ইনপুট ল্যাঙ্গুৱেজ ইউজ সিস্টেম ল্যাঙ্গুৱেজেছ কৰি থলে হৈ গ'ল এটো তাৰ পাছত আপোনালোকে য'ত টাইপ কৰিবলৈ বিচাৰিছে য'ত আপোনালোকে অসমীয়াত লিখিব তাত গৈ এনে ধৰণৰ এখন কিবোৰ্ড দেখা পাব য'ত এফালে আছে ABC ওপৰত সিলেক্ট কৰিবলৈ আপোনাৰ যিখিনি লেটাৰ আছে যিখন কিবোৰ্ড আছে তাৰ ওপৰত এফালে ওলাই থাকিব ABC আৰু ওচৰতে দেখিব ৰ আখৰটো থাকিব তাত ক্লিক কৰক তাত ক্লিক কৰি এটা লিখিবলৈ আৰম্ভ কৰক এনে ধৰণে ধৰি লওক আপুনি কি বুলি লিখিবলৈ লৈছে তেনেহলে KI লিখিব বা তেনেদৰে আমি যেনেদৰে ইংলিছত লিখি অসমীয়াত মেছেজ বিলাক প্ৰকাশ কৰো তেনেদৰে লিখিলে ইয়াত হৈ যাব অতি সহজ ইয়াত কোনো ধৰণৰ যুক্তাক্ষৰ বা আকাৰ ইকাৰ আপোনালোকে বিচাৰি ফুৰিব লগা নহয় মোৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো এনেকৈ একোটা সৰু ইনফৰমেটিভ ভিডিও লৈ মই সদায় আহি থাকিম ধন্যবাদ Every single day